যদি আপুনি এক্সেল ভালদৰে শিকিব বিচাৰে তেন্তে প্ৰথমে এক্সেল ইণ্টাৰফেচ বুজাটো বহুত জৰুৰী হয়। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটোলৈ। এই কোৰ্চত মই আপোনালোকক আজি এক্সেল বেচিক টু এডভান্সৰ ছেকেণ্ড পাৰ্টটো শিকাম। গতিকে আহক আমি প্ৰথমে এক্সেল অপেন কৰোঁ আৰু এক্সেল ইণ্টাৰফেচৰ বিভিন্ন অংশ চাওক। গতিকে এক্সেল অপেন কৰিবলৈ হ'লে প্ৰথমে ইয়াত চাৰ্চ বাটনত গৈ আপোনালোকে ইয়াত টাইপ কৰিব লাগিব এক্সেল EXCEL এক্সেল। ইয়াত এনেকৈ আহি যাব, অপেন কৰিলে হ'ল। গতিকে এনেকৈ এক্সেলটো অপেন কৰিব লাগিব। অপেন হোৱাৰ পিছত এনেকৈ ইয়াত ইণ্টাৰফেচটো আহিব। গতিকে ইয়াত থাকিব হোম, ইয়াত নিউ, ইয়াত অপেন আৰু ইয়াত আপোনাৰ ফাইলবিলাক থাকিব এনেকৈ। ঠিক আছে। গতিকে প্ৰথমে আমি ইয়াত ক্লিক কৰিব লাগিব ব্লাংক ৱৰ্কবুক। অ'কে। গতিকে এইটো হৈছে এক্সেলৰ মেইন পেজ। ইয়াতে আমি ডাটাবিলাক এণ্ট্ৰি কৰোঁ, সকলো কাম ইয়াতে হয়। ঠিক আছে। গতিকে আপোনালোকে ইয়াত জুম ইন আৰু জুম আউট কৰিবলৈ হ'লে প্ৰথমে কীবৰ্ডত কণ্ট্ৰল টিপি ধৰিব আৰু মাউচৰ মাজৰ বাটনৰ যিটো ৰিং আছে সেইটো আপ কৰিলে এনেকৈ জুম ইন হ'ব আৰু ডাউন কৰিলে এনেকৈ জুম আউট হ'ব। ঠিক আছে। জুম ইন, জুম আউট। এইটো আমি শিকিলোঁ। গতিকে এইটো হৈছে এক্সেলৰ ইণ্টাৰফেচ এনেকুৱা। গতিকে ইয়াত কি কি আছে আমি চাই লওঁ এতিয়া। প্ৰথমে যিটো আপোনাৰ ওপৰত দেখাই আছে ইয়াক কোৱা হয় টাইটেল বাৰ। এই টাইটেল বাৰত যিটো এই অংশ আছে ইয়াক কোৱা হয় কুইক টুলবাৰ। ইয়াত যিহেতু বুক 1 আছে, বুক 1 থাকিব। ঠিক আছে। বুক 2 হ'লে বুক 2, এনেকুৱা আপোনালোকে নামটো ইয়াত এডিট কৰিব পাৰে। ঠিক আছে। ইয়াৰ পিছত আছে এইটো ছেকশ্যন, ইয়াক কোৱা হয় টেব। এই টেবত আপোনালোকে ফাইল, WPS PDF, ইনচাৰ্ট, ড্ৰ, পেজ লেআউট, ফৰ্মুলাছ, ডাটা, ৰিভিউ, ভিউ, ডেভেলপাৰ, হেল্প, এক্ৰবেট এই সকলোবোৰ পাই যাব ইয়াত। ঠিক আছে। আপোনালোকৰ সকলোৰে তাত এইটো এনেকৈ আহিব এই ইণ্টাৰফেচটো যিকোনো ভাৰ্চনত, কিয়নো সকলো কাম একে হয় এক্সেলত। গতিকে এইবিলাক আপোনালোকে নোট কৰি ৰাখিব যাতে সহজতে বুজি পায়। হয়তো আপোনালোকৰ বহুতৰে এই ডেভেলপাৰ অপশ্যনটো নাথাকিব পাৰে। ঠিক আছে। এই ডেভেলপাৰ অপশ্যনটো কেনেকৈ অপেন কৰে মই আপোনালোকক দেখুৱাই দিম। ঠিক আছে। এই যিটো ডেভেলপাৰ অপশ্যন আছে এইটো আপোনালোকে ইয়াত আনিবলৈ হ'লে প্ৰথমে ইয়াত ক্লিক কৰি যিকোনো হোমত হ'লে গৈ ইয়াত ৰাইট ক্লিক কৰিব মাউচৰ, ইয়াত থাকিব কাষ্টমাইজ দ্য ৰিবন। ইয়াত ক্লিক কৰিব, এনেকৈ আহি যাব ইয়াত অপশ্যনবিলাক। আপোনালোকে ইয়াত দেখিব এটা ডেভেলপাৰ অপশ্যন, এইটো ইয়াত টিক কৰা নাথাকিব পাৰে, আপোনালোকে টিক কৰি দিব। ইয়াত এনেকৈ অ'কে কৰি দিব, ইয়াত আহি যাব ডেভেলপাৰ অপশ্যনটো। ঠিক আছে। অ'কে, আমি ইয়াত টাইটেল বাৰ আৰু টেব কাককৈ জানিলোঁ। ঠিক আছে। গতিকে আমি এতিয়া জানিম এইটো ছেকশ্যনক কোৱা হয় ৰিবন। এই ৰিবনত সকলোবিলাক অপশ্যন আহে, যেনেকুৱা ফণ্ট, এলাইনমেণ্ট, নাম্বাৰ, ষ্টাইলছ, চেল, এই সকলোবোৰ ৰিবনত আহে। এইবিলাকৰ ভিতৰত থাকে আৰু WPS PDF এই সকলোবোৰ ৰিবনৰ ভিতৰত আহি যায়। গতিকে এই ছেকশ্যনটোক কোৱা হয় ৰিবন। ঠিক আছে। ৰিবনৰ পাছত আহিব এই বক্সটো, ইয়াক কি কোৱা হয়? ইয়াক কোৱা হয় নেম বক্স। এক্সাম্পল, আপোনালোকে যেতিয়া ইয়াৰে যিকোনো এটা ঘৰত ক্লিক কৰিব, ইয়াত ক্লিক কৰিলোঁ আমি, ইয়াত ক্লিক কৰাৰ পিছত আহি গ'ল ইয়াত B4। B4 মানে কি হৈছে? B4 মানে হৈছে ইয়াত প্ৰথম বি আহিছে, বিত আহিছে এইটো, আৰু 4ত আহিছে 4 আছে। B কলমত আছে, 4 ৰত আছে, সেইবাবে কোৱা হয় B4। ইয়াত আহি যায় B4। তেনেকৈ যদি আমি এই কলমটো ইয়াত আনো তেন্তে ইয়াত C6, ইয়াত আহি গৈছে C6। সেইবাবে এইটোক নেম বক্স বুলি কোৱা হয়। ঠিক আছে। আৰু এই যিটো ঘৰ আছে এইটোক কোৱা হয় ফৰ্মুলা বাৰ।
আপোনালোকে বহুতে দেখিছে যে এক্সেলত ফৰ্মুলা ইউজ কৰি কেলকুলেশ্যন কৰা হয়। সেই কেলকুলেশ্যনবিলাকৰ যি ফৰ্মুলা আছে এই ফৰ্মুলাবিলাক এই বক্সত আহি যায়। এক্সাম্পল হিচাপে আপোনালোকক মই দেখুৱাই দিওঁ। ঠিক আছে, ইয়াত মই ক্লিক কৰিলোঁ। ঠিক আছে, ইয়াত ক্লিক কৰিব এক্সাম্পল 50, ইয়াত 50 আহি গ'ল। অ'কে, ইয়াত আমি এই 50টোক 25 প্লাছ 25 কৰিলে কেনেকুৱা আহে সেইটো চাম। প্ৰথমে সকলো কাম এক্সেলত প্ৰথমে ইকুৱেল চিনটো দিব লাগে। ইকুৱেল চিনটো দিব লাগে, ক্লিক আপোনালোকৰ যি কিবৰ্ড আছে কিবৰ্ডত ইকুৱেল চিনটো আছে প্ৰথমে সেইটো ক্লিক কৰিব। ইয়াত ক্লিক কৰি 25 প্লাছ 25 ইণ্টাৰ কৰিব, এনেকুৱা আহি যাব ইয়াত 50। ঠিক আছে, এই 50টো কেনেকৈ হ'ল সেইটো ইয়াত আহি যাব, ইয়াত ফৰ্মুলাবিলাক। ঠিক আছে, বহুতো ফৰ্মুলা আছে, সেই ফৰ্মুলাবিলাক মই শিকাই দিম আপোনালোকক। ঠিক আছে, এতিয়া আমি আগলৈ আগবাঢ়ো। আৰু এইবিলাক হৈছে একোটা চেল, এইবিলাক হৈছে চেল। এই চেলবিলাকতে কাম ডাটা এন্ট্ৰি কৰা হয়। ঠিক আছে, এইবিলাক হৈছে চেল। অ'কে, আৰু এই যিবিলাক এ আছে এইবিলাক হৈছে কলম, একোটা কলম। কলম, এইবিলাক কলম হয় যিমানবিলাক আছে। আৰু এইবিলাকক কোৱা হয় ৰ, 1 2 3 এনেকৈ যিবিলাক আছে এইবিলাক ৰ। গতিকে আপোনালোকে কোনোবাই জানেনে এক্সেলত কিমানটা কলম ৰ থাকে? যদি জানে কমেণ্ট কৰিব। ঠিক আছে, মই আপোনালোকক কৈ আছোঁ কলমটো ৰটো কেনেকৈ আপোনালোকে কেলকুলেশ্যন কৰিব। ৰ কেলকুলেশ্যন কৰিবলৈ হ'লে প্ৰথমে A1ত ক্লিক কৰিব। ঠিক আছে, ইয়াৰ পিছত আপোনালোকৰ কিবৰ্ডৰ কণ্ট্ৰল টিপি ধৰিব, হোল্ড কৰিব, হোল্ড কৰি ৰাখিব কণ্ট্ৰল। ইয়াৰ পাছত কিবৰ্ডৰ যি কাৰ্চাৰ আছে, ডাউন কাৰ্চাৰ, ডাউন ৰ কি, সেইটো ক্লিক কৰিব। ইয়াত আহি যাব একদম তলত যিটো কিমানটা ৰ আছে সেইটো আহি যাব ইয়াত এনেকৈ। ইয়াত আপোনালোকে দেখি পাইছে যে 10,48,576টা ৰ আছে। ইমান আপুনি ডাটা এন্ট্ৰি কৰিব পাৰে। ঠিক আছে, আৰু যদি আপোনালোকে ইয়াৰ পৰা ওপৰত যাব বিচাৰে, প্ৰথম ৰত যাব বিচাৰে, তেন্তে কণ্ট্ৰল টিপি ধৰিব, এগেইন আপাৰ কিটো কিবৰ্ডত টাইপ কৰিব, ইয়াত আহি যাব। প্ৰেছ কৰাৰ লগে লগে আপাৰ কিটো প্ৰথমতে আহি যাব। কণ্ট্ৰল ডাউন কি লাষ্ট ৰ, কণ্ট্ৰল আপাৰ কি ফাৰ্ষ্ট ৰ। ইয়াত কলম আছে 16,384টা। ঠিক তেনেকৈ প্ৰথম কলমত আহিব লাগিলে কণ্ট্ৰল টিপি ধৰিব, এৰ' কিৰ লেফ্ট বাটনটোত প্ৰেছ কৰিব, প্ৰথম কলমত আহি যাব। কণ্ট্ৰল ৰাইট কি লাষ্ট কলম, কণ্ট্ৰল লেফ্ট কি ফাৰ্ষ্ট কলম। ঠিক তেনেকৈ ইয়াত আপোনালোকক আৰু এটা ছেকশ্যন দেখাইছে যে এইটো শ্বীট। এই শ্বীটটো কি, শ্বীট হৈছে এটা শ্বীট বেলেগ হ'ব আপোনালোকৰ আৰু এটা বেলেগ শ্বীট, এনেকৈ যিমান শ্বীট বনাব বিচাৰে এক্সট্ৰা এক্সট্ৰা, তেনেকৈ শ্বীট আপোনালোকে এই প্লাছ বাটনত ক্লিক কৰিলে শ্বীট বনাব পাৰিব এক্সট্ৰা এক্সট্ৰা। ঠিক আছে, মই দেখাই দি আছোঁ বাৰু। ইয়াত প্ৰথমে এই প্ৰথম শ্বীট এইটো, ইয়াত নেক্সট শ্বীট বনাবলৈ প্লাছ বাটনত ক্লিক কৰিব লাগিব। শ্বীট 2 আহি গ'ল ইয়াত, শ্বীট 2। ঠিক তেনেকৈ প্লাছ বাটন কৰিলে শ্বীট 3 এনেকৈ আহি যাব। ডিফাৰেণ্ট শ্বীট এনেকৈ আহি থাকিব যিমান শ্বীট লাগে আপোনাক। ঠিক আছে, এইটো আপোনাৰ শ্বীটটো কিবৰ্ডৰ সহায়ত শ্বীটটো আনিব বিচাৰিলে কিবৰ্ডত শ্বিফ্ট প্ৰেছ ধৰি ৰাখি F11 প্ৰেছ কৰিব লাগিব, শ্বিফ্ট আহি যাব শ্বীট, নেক্সট শ্বীট। ঠিক তেনেকৈ নেক্সট শ্বীট আহিব লাগিলে শ্বিফ্ট ধৰি F11 প্ৰেছ কৰিব, শ্বীটবিলাক আহি যাব এনেকৈ। এতিয়া আপোনালোকে ইয়াত দেখিছেনে, ইয়াত এইটো শ্বীট 1, শ্বীট 2, শ্বীট 5 হৈ গ'ল ইয়াত, ইয়াত শ্বীট 4, ইয়াত শ্বীট 3। গতিকে এইটো আপোনালোকে ইয়াত আনিব কেনেকৈ পাৰিব, এইটো ইয়াত কেনেকৈ আনিব পাৰিব, এইটো ইয়াত কেনেকৈ আনিব পাৰিব, এইটোৰ পৰা ইয়াত 5টো কেনেকৈ আনিব পাৰে, সেইটো আনিবলৈ হ'লে আপোনালোকে প্ৰথমে ইয়াত প্ৰেছ হোল্ড কৰি ৰাখিব লাগিব মাউচৰ লেফ্ট বাটনটো। তাৰপিছত এইটো আপোনালোকে য'তে নিব বিচাৰে এনেকৈ স্ক্ৰল কৰি লৈ যাব পাৰে। ইয়াত আনিব বিচাৰে ইয়াত আহি যাব, আহি গ'ল ইয়াত। ঠিক আছে,
ঠিক তেনেকৈ আপোনালোকে যদি ওৱান শ্বীটটো আনিব পাৰে, এটা এৰ' কি আহি আছে এইটো দেখিছেনে? এইটো য'তে আহিছে মানে সেই মিডিলত ৰাখিব পাৰে। ইয়াৰ মাজত ৰাখিব বিচাৰে, ইয়াৰ মাজত ৰাখিব বিচাৰে। প্ৰথম এৰ'টো আনিবলৈ শ্বীট 1, শ্বীট 2, শ্বীট 3টো আনিব হ'লে ইয়াত আনিব লাগিব 4, 5 এনেকৈ। ঠিক আছে, সেইটো বুজি পালে? এই শ্বীটবিলাকক আমি নাম চেঞ্জ কৰিব পাৰোঁ। নাম চেঞ্জ কৰিবলৈ হ'লে মাউচৰ ৰাইট ক্লিক কৰিব, ইয়াত আহি যাব ৰিনেম। ডিলেট কৰিব পাৰে, ৰিনেম কৰিব পাৰে, চব এইবিলাক কৰিব পাৰিব আপুনি। ৰিনেম কৰিব বিচাৰিলে ইয়াত ৰিনেম আহি যাব। ৰিনেমত আপুনি যিকোনো নাম দিব পাৰিব ইয়াত। ঠিক আছে, আৰু এই যদি ইয়াত কালাৰটো চেঞ্জ কৰিব বিচাৰে শ্বীটৰ, তেন্তে ৰাইট ক্লিক কৰিব, ইয়াত আহিব আপোনাৰ এটা অপশ্যন ট্যাব কালাৰ। এই কালাৰটো আপোনালোকে চেঞ্জ কৰিব পাৰে এনেকৈ, যিকোনো কালাৰ দিব পাৰে ইয়াত ট্যাব কালাৰতকৈ। ঠিক আছে, এইটো হৈছে ইণ্টাৰফেচ এক্সেলৰ। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম কলম চেল কি হয়, ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। নেক্সট পাৰ্ট 3টো অতি সোনকালে আপলোড কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে আপোনালোকে কমেণ্টত জনাব পাৰে যদি নেক্সট পাৰ্টটো লাগে আপোনালোকক। ঠিক আছে, ধন্যবাদ। জয় অসম।